গাইজ হোৱাট ইজ আপ, ইটছ মি জিন্তু এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো গাইজ নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। চ' আজিৰ ভিডিঅ'টো নিশ্চয় গমেই পাইছে কিহৰ হ'ব গৈ আছে। চ' মানে মোৰ ঘৰৰ ওচৰৰ ল'ৰা এজনে এখন মানে প্লেন এখন বনাইছে। চ' প্লেনখন মানে বেছি মানে সঁচা প্লেন নহয় আৰু এনেই উৰাৰ কাৰণে। চ' বহুত দিন আগতে প্লেনখন বনাইছিল, কিন্তু মানে উৰে থাকোঁতে ক্ৰেছ হৈ গৈছিল প্লেনখন, সেইকাৰণে উৰাব পৰা হোৱা নাছিল। চ' এতিয়া উৰাব পৰা হৈ গ'ল। মই মাত্ৰ ফোন কৰিছিলোঁ অলপ আগতে। লগত আৰু বিপুল আহি আছে আৰু কাৰোবাৰ আহি আছে। চ' ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকক আৰু কেনেকুৱা ধৰণৰ প্লেন দেখাই আছোঁ। চ' গাইজ মোৰ লগত এজন ল'ৰা আছে। হেল্ল', নামটো কৈ দি। ৰাণা ই মানে মামাহঁতৰ ঘৰত আহিলে মোৰ লগত আহে মানে। চ' ভিডিঅ'টো সকলোৱে শেষলৈকে চাই থাকক। চ' এইবাৰ মেট্ৰিক দিছে, কেনে হৈছে? কেনে ভাল আৰু মানে কেমেৰা কোৱালিটি ভাল নাই পাৰে, সন্ধ্যা হ'ল না। চ' আমি আহি পাই গ'লোঁ সেই দাদাজনৰ ঘৰ যে প্লেন যে বনাইছে কৈছিলোঁ। চ' এতিয়া এইটো ঘৰ, ত' ইয়াৰ ভিতৰত যে মানে উৰাব পাৰে না নোৱাৰে চাওক দাদাৰ ঘৰ। বিপুল ভাই, কি খবৰ? হাই মজা। চ' এইটোৱে হৈছে দাদাৰ ঘৰ, আপোনালোকে চাওক। ত' আমাৰ ঘৰৰ পৰা মানে বেছি দূৰ নহয়, 1 কিলোমিটাৰমান হ'ব। চ' ইমান দিন অহা নাছিলোঁ, মানে প্লেনখন উৰাব পৰা নাছিল, এতিয়া মানে ঠিক কৰিলে। চ' এতিয়া উৰা চাওঁ আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। ত' গাইজ এতিয়া প্লেনটো উৰাব গৈ আছোঁ, মানে পিছফালে ফিল্ড আছে এখন। চ' তাতে উৰাব যাই আছোঁ। ত' গাইজ এইবিলাক চাওক, এইবিলাক চাওক এনকে লাগি যায় মানে, চাব দেখাই আছোঁ। না লাগিল বিপুলক লগাই দিম চাব। আহিলে পথাৰত আৰু মানে পথাৰৰ লগতে মানে আছে। এই চাওক দাদাই প্লেনখন ৰেডি কৰি আছে পুৰা একদম প্লেনটোৰ কাৰণে। তো দাদা আপুনি বেটাৰী লগাইছে না ইয়াতে? হয়, বেটাৰী লগাইছোঁ। হয়, উৰাৰ কাৰণে উৰিবাৰ 1 মিনিটৰ ভিতৰত। কি হ'ল এইবিলাক? চাই থাকক। থাৰ্মকলৰ না টেক অফ কৰিব। সেইটো চাব পাৰে ৰিম'ট। পাংখাখন ঘূৰিব এতিয়া। টেষ্ট কৰি আছে আৰু। এইবোৰ থাৰ্মকল ব্যৱহাৰ কৰিছোঁ আৰু লগতে এই ট্ৰান্সমিটাৰ ব্যৱহাৰ কৰিছোঁ, যিটোৰে মই এই প্লেনখন নিয়ন্ত্ৰণ কৰোঁ। আৰু বহুত হাই RPM-ৰ মটৰ লগাইছোঁ, তাৰপিছত প্ৰপেলাৰ লগাইছোঁ। তাৰপিছত এইটো তাৰমানে ঘূৰাই আনিবলৈ, আকৌ দূৰত পঠোৱাৰ পিছত ঘূৰাই আনিবলৈ মই ইয়াতে চাব ব্যৱহাৰ কৰিছোঁ। এতিয়া চাওক প্লেনখন কেনেকৈ উৰাই দিব চাব হা গাইজ, মানে হাতৰ পৰা উৰাই দিয়ে। এই চাওক মানে বহুত ওপৰত যায় আৰু। চাওক ৰিম'টটো পুৰা কণ্ট্ৰল কৰি আছে প্লেনখন। দাদাই মানে এইটো নহ'লে মোৰ চেনেলত ভিজিট কৰিব পাৰে। তো গাইজ চাব হা, এতিয়া মানে প্লেনখন লেণ্ডিং হ'ব। চাব লাহে লাহে আহি আছে আৰু। তো গাইজ এই চাওক প্লেনটো এতিয়া লেণ্ড হৈ গ'ল। চ' ইফালে দাদা আছে। চ' দাদা মানে কেনেকৈ আহিল যে প্লেন বনাম বুলি মূৰত কেনেকৈ আহিল? মানে মূৰত তাৰমানে মই সৰুৰে পৰা মোৰ আশা আছিল, যেতিয়া আশাখেৰে কোনোবা এৰোপ্লেন উৰি গৈছিল, তেতিয়া মই ভাবিছিলোঁ যে ময়ো এনেকুৱা এৰোপ্লেন এদিন বনাম, সেই আৰু। চ' কিমান দিন লাগিছে এইখন বনাওঁতে? এইখন বনাওঁতে লাগিছে 1 বছৰ। 1 বছৰ। চ' এই বেটাৰী দি চলে নেকি? হয়, এইটো বেটাৰী বহুত কিবা আছে। ব্ৰাছলেছ মটৰ, হাই RPM-ৰ মটৰ লগাইছোঁ, যাতে এইটো বেছি পৰিমাণে লিফ্ট উৎপন্ন কৰিব পাৰে।
আৰু মানে কিমান খৰচ হ'ল এখন বনাওঁতে? এখন বনোৱাতে প্ৰায় 10,000 নিচিনা খৰচ হয়। আৰু এখন বনাইছিল হেলিকপ্টাৰ চব মিলি কিমান মান হ'ল? সব মিলি 50,000 গৈছে। বহুত হৈছে। চ' দাদাৰ মানে শিকাই ঘৰতো শিকাই, চ' ফোন কৰিব পাৰে, ডেছক্ৰিপশ্যনত লিংকটো আছে। বনোৱা শিকিব বিচাৰে তেনেহ'লে মোৰ নাম্বাৰটো ডেছক্ৰিপশ্যনত আছে, দিয়া থাকিব, মোক কল কৰি সুধি ল'ব পাৰে। চ' এতিয়া বৰষুণ আহে, ঘৰত যাওক। বৰষুণ পৰি আছে, ত' গাইজ বৰষুণ পৰি আছে, সোনকালে যাওক। অ' ভাই দাদাই মানে উৰুৱা হ'লে মানে সকলোবোৰ বস্তু খুলি থৈ দিয়ে না, আৰু যেতিয়া উৰাই চ' লুগাই উৰাই আৰু এতিয়া বৰষুণ আহিল মানে চাওক কি হ'ব এইবাৰ। অৱস্থা মানে বেয়া। আৰু ইফালে আছে অনিৰ্বাণ। দাদা কি খবৰ? মানে কি ক'ম আৰু বৰষুণ আহি গ'ল।